নমস্কাৰ সুপ্ৰভাত আৰু আজি ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰি দিছোঁ মানে ৰাতিপুৱাই যোৱাকালি মই ভিডিঅ' একেবাৰে বনাব নোৱাৰিলোঁ মানে যোৱাকালিৰ পৰা আমাৰ ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই চ' সেইকাৰণে মোবাইলটো একেবাৰে চাৰ্জ নাছিলে আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ যোৱাকালি মাত্ৰ 20% আছিলে 20% অলপ মানে চিমেন নদীত ফুৰিবলৈ গৈছিলোঁ আৰু চিমেন নদীত অকণমান ভিডিঅ' বনাব পাৰিলোঁ মানে 20% যিমানখিনি থাকে আৰু সেইখিনি আজি আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এইফালে হৈছে আমাৰ ঘৰটো এই গেলা গৰমত আমি আহিছোঁ 5জন চিমেন নদীত মানে অলপ গা ধুওঁ বুলি যিহেতু বহুত দিন ফূৰ্তি কৰা নাই আৰু আমাৰ বঙাইগাঁৱৰ পৰা 2জন আলহী আহিছিলে সেই আলহীকেইজনকো অকণমান ফুৰাই লৈ আহোঁ বুলি আৰু ৰাস্তাত দেখিছেনে বৰষুণত আজি মানে দিনডাল মানে কাৰেণ্টে নাই আৰু এই কাৰেণ্ট নথকাৰ কাৰণে মোবাইলটো বহুত বেছি চাৰ্জ নাই মাত্ৰ 20% আছে 20% মানে যিমানখিনি ভিডিঅ' বনাব পাৰোঁ আপোনালোকক অকণমান বনাই দেখুৱাওঁ বুলি ওচৰৰ পাহাৰখন যে দেখিছে আপোনালোকে চ' পাহাৰ দুখনৰ মাজত যাম আজি পাহাৰ দুখনৰ মাজত আছে চিমেন নদী প্ৰায় আমি 5 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ প্ৰায় পাওঁ অৱস্থা আৰু এইফালে আছে সীমান্ত হয়তো চিনি পায়েই আৰু এইফালে ধনঞ্জয় এওঁলোকক মানে বহুত দিনৰ পিছত লগ পালোঁ আৰু তেওঁলোকে ক'লে যে ব'ল আজি চিমেন নদী যাওঁ ময়ো ইহঁতৰ কথা পেলাব নোৱাৰিলোঁ অৱশেষত ময়ো গুচি আহিলোঁ আৰু এই গেলা গৰমত আহি ফাইনেলি পাই গ'লোঁ চিমেন নদীৰ কিনাৰ আৰু দেখিছে পাহাৰখন আপোনালোকে কিমান ধুনীয়া আৰু বিশেষকৈ আমাৰ গৰমত অৱস্থা বেয়া হৈ গৈছে চাওকচোন আপোনালোকে নেচাৰেল ভিউটো কিমান সুন্দৰ নদী পাহাৰ জান জুৰি প্ৰকৃতি মই বহুত ভাল পাওঁ আৰু সেইকাৰণে যেতিয়াই মন যায় মই তেতিয়ালৈ আমাৰ চিমেন নদীখনৰ যিহেতু ওচৰ আছে আৰু চিমেন নদীলৈ গুচি আহোঁ আৰু পাহাৰৰ নিজে আপোনালোকে ভিউটো দেখিছে চাগে চ' ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আৰু এইবোৰ হৈছে নদীৰ ডাঙৰ বল্ডাৰ শিল আৰু পাহাৰখন কিমান থিয় আপোনালোকে হয়তো নিশ্চয় দেখিছে আমি 4জনে আগত গুচি আহিলোঁ আৰু এজন আছিলে শকতকৈ ল'ৰাজন চ' তেওঁৰ নামটো মই নাজানো বাৰু যিহেতু আলহী ল'ৰা আৰু তেওঁক কেমেৰাটো ধৰিবলৈ দি আমি আগলৈ গুচি আহিলোঁ আচলতে এইবোৰ মাটিৰ পৰা হোৱা শিল নিজে আপোনালোকে দেখিছে চাগে আৰু যিসকলে চিমেন নদীত আহি পাইছে তেওঁলোকে হয়তো চিমেন নদীৰ ফিলিংছটো আগতে লৈ থৈ দিছে দুখন পাহাৰৰ মাজত আমি বৰ্তমান গৈ আছোঁ মানে সেইবোৰ ল'ৰাবিলাকে তেওঁলোকে গা ধুই আছে পাহাৰখন কিমান থিয় আপোনালোকে নিশ্চয় দেখিছে গৰমত ঘামি জামি একদম অৱস্থা বেয়া চোলাটোলে তিতি গৈছে চোলাটো আচলতে চেক আছে বুলি আপোনালোকে ধৰিব নোৱাৰিব পাছফালে সেইজন ল'ৰা আমাৰ লগত আহি আছে আৰু আমাৰ আগফালে আছে 3জন ল'ৰা যিসকলে চিমেন নদীত আপোনালোকে আহি পোৱা নাই চ' আপোনালোকে এবাৰ আহিবলৈ চেষ্টা কৰক আৰু ইয়াৰ যিটো ফিলিংছ সেইটো আপোনালোকে এবাৰ লৈ চাব চিমেন নদীত এবাৰ আহিলে কিন্তু ঘৰলৈ উভতি যাবলৈ মনে নাযায় আৰু চাওকচোন অৱশেষত গৰমত চোলাটোলে একদম খুলি ল'লোঁ পানীটো অকণমান ডুব মাৰি আহিলোঁ আমি মানে এইডোখৰ জেগাত আমি গা নধোঁ বুলি ভাবিছোঁ একদম যাম আগলৈ আৰু আগত ধুনীয়া সৰু ঝৰ্ণা এটা আছে আৰু ঝৰ্ণাটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু গৰমত দেখিছে আপোনালোকে ঘামি জিমি একদম অৱস্থা নাই যিহেতু শকত মানুহ ঘাম বেছি ওলায় আৰু পাহাৰ দুখনৰ আপোনালোকে ভিউটো চাই কেনেকুৱা পাইছে আপোনালোকে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু শিলবোৰ আপোনালোকে কেনেকুৱা দেখিছে নদীৰ পানীখিনি আপোনালোকে কেনেকুৱা দেখিছে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদিহে আপোনালোকৰ যদি আহিবলৈ মন যায় মই ডেছক্ৰিপশ্যনত আপোনাৰ চিমেন নদীৰ লোকেশ্যনটো দি দিম চ' আপোনালোকে ডেছক্ৰিপশ্যনত লোকেশ্যন চাই কিনে আপোনালোকে আহিব পাৰিব ওপৰৰ পৰা গৰম দিছে যদিও মানে ৰ'দটোৱে গৰম দিছে যদিও নদীৰ পাৰে মই আহিছোঁ যেতিয়া একদম নদীৰ মানে যিটো ঠাণ্ডা হাৱা ৱাহ কি মজা ঠাণ্ডা লাগি গৈছে নদীৰ পানীখিনি চাওকচোন অকল কুলু শব্দৰে বৈ আছে আকাশত ধুনীয়াকৈ ডাৱৰে ধৰিছে আৰু পাহাৰৰ ভিউ মই ইহঁতৰ গাড়ী অকণমান আগলৈ দৌৰি আহিলোঁ মানে সেইফালেদি পাৰ হ'ব নোৱাৰি সেইফালে অকণমান দ আছে আৰু এইফালে অকণমান কাৰেণ্টটো কম আছে সেইকাৰণে মই এইফালেদি পাৰ হৈ যাম বুলি আহিলোঁ এই চিমেন নদীত বৰ্তমান মই যোনডোখৰ জেগাত গা ধুই আছোঁ এই নদীখনত মানে নৱেম্বৰ মাহৰ পৰা প্ৰায় ফেব্ৰুৱাৰী মাহলৈকে মানে নন ষ্টপ মানে পিকনিক খাবলৈ ইয়াত বহুত দূৰৰ পৰা মানুহ আহে আৰু যদিহে আপোনালোকেও যদি আহি পাইছে এই চিমেন নদীৰ পিকনিক খাবলৈ চ' আপোনালোকে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদিহে আপোনালোকে আহিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মই ইয়াৰ লোকেশ্যনটো দি দিম চ' আপোনালোকে এবাৰ আহি কিনে ইয়াত চাব আপোনালোকে এবাৰ ইয়াৰ ফিলিংছটো লৈ চাব দেখিছে আপোনালোকে কিমান ধুনীয়া এটা পৰিৱেশ দুখন পাহাৰৰ মাজেদি বৈ গৈছে নদীখন আপোনালোকে হয়তো ভাবিছে যে এই ভিডিঅ'টো মই ভইচ কভাৰ কিয় কৰিছোঁ মই এতিয়া যোনখিনি জেগাত ভিডিঅ' বনাই আছোঁ তাত মাত্ৰ অকল নদীৰ মাত আৰু পাহাৰত গছ গছনি কটা যোনটো আৱাজ সেইটোহে অকল ৰেকৰ্ড হৈছে চ' আপোনালোকে বেয়া চাই নাপাব আৰু এতিয়া দেখুৱাওঁ আপোনালোকে এটা ধুনীয়া এটা ঝৰ্ণা চাওকচোন আপোনালোকে ঝৰ্ণাটো 3জন মানে উঠি গ'ল ওপৰত আৰু এজনে ধুনীয়াকৈ ফটোশ্বুট চলি আছে ইমান দিন আহিলোঁ যদিও এই ঝৰ্ণাটো মানে ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু আপোনালোকে ঝৰ্ণাৰ ভিউটো আপোনালোকে দেখি কেনেকুৱা পাইছে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বহুত ডাঙৰ ঝৰ্ণা নহয় ঝৰ্ণাটো বহুত সৰু আৰু ময়ো এতিয়া বগাই যাম আৰু এই ভিডিঅ'টো আমি এনেকৈ আপলোড কৰাৰ বাবে আপোনালোকে বেয়া কমেণ্ট নকৰিব যিহেতু আমি সম্পূৰ্ণ উলংঘ নহয় কাপোৰ পিন্ধি আছোঁ চ' আপোনালোকে বেয়া কমেণ্ট নকৰিব আৰু এই ভিডিঅ'টো মই এনেকৈ আপলোড কৰিব লগা হ'ল যিহেতু আমি পেণ্ট চাৰ্ট অনা নাছিলোঁ আৰু আমি তেনেকৈ মানে আমি গা চা ধুব লগা হ'ল চ' আপোনালোকে বেয়া কমেণ্ট নকৰিব আপোনালোকে এই জেগাটোত যদি আহিবলৈ বিচাৰে তেনেহ'লে
ডেছক্ৰিপশ্যনত মই লোকেশ্যনটো দিম, আপোনালোকে এবাৰ আহিব পাৰিব। চ' আপোনালোকে এবাৰ ভিউটো কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইমান ধুনীয়া পৰিৱেশত আহিছোঁ আমি। চ' আপোনালোকে বেয়া কমেণ্ট কৰিলে বেয়া লাগিব। বাকী যি কি হওক নহয়, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আগলৈ আমি দেখুৱাই থাকিম আপোনালোকক। আজি মানে মোবাইলটোত একেবাৰে চাৰ্জ নাই, আৰু মোবাইলটোত যে ভিডিঅ' এটা ধুনীয়াকৈ বনাম, ভিডিঅ'টো বনাবলৈও মানে অকণমান ভয় লগা হৈছে, যিহেতু ভিডিঅ' বনালে চাৰ্জটো বহুত সোনকালে যায়, আৰু এতিয়া মানে 4-5% মানহে আছে। চ' তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। আজি চাব আহিছিলে এটা সৰু ৱাটাৰফল, আৰু দেখিছে আপোনালোকে এটা ঝৰ্ণাটো মানে ধুনীয়াকৈ এটা বৈ আছে, আৰু মানে মোৰ মোবাইলত মাত্ৰ 2% আছে। মোবাইলটো মানে যোৱাকালিৰ পৰা একদম কাৰেণ্টটো নাই, সেইকাৰণে মোবাইলটো চাৰ্জ দিয়া নহ'ল। ত' আজি ভিডিঅ' বৰ বেছি বনাব নোৱাৰিম, ত' আপোনালোকে বেয়া চেয়া নাপাব। ত' যোৱাকালি ভিডিঅ'টো বনাই থাকোঁতে মানে একদম ল' বেটেৰী হৈ গ'ল, 2% আছিলে, আৰু 2%ৰ ভিডিঅ' কেনেকৈ বনাম, আৰু কেমেৰাটো অন কৰাৰ লগে লগে ছুইচ অফ হৈ যাব বুলি মানে মই ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, যিখিনি বনাইছিলোঁ সেইখিনি চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব। চ' আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব।